হয় ঠিকই ক্লিক কৰিছে আপোনালোকে আজি কথা ক'বলৈ গৈ আছোঁ গাড়ীৰ নম্বৰ প্লেটৰ বিভিন্ন ধৰণৰ গাড়ী নম্বৰ প্লেটৰ ওপৰত আমি সাধাৰণতে ৰাস্তাত দেখা পাওঁ দুই প্ৰকাৰৰ বগা ৰঙৰ আৰু হালধীয়া ৰঙৰ তাৰ উপৰিও বেলেগ বেলেগ ধৰণৰ নম্বৰ প্লেট গাড়ী থকা কেতিয়াবা দেখা পাওঁ হয়তো খুব কম দেখা পাওঁ কিন্তু আছে সেনেকুৱা ধৰণৰ নম্বৰ প্লেট গতিকে আজি কথা ক'বলৈ গৈ আছোঁ বিভিন্ন ধৰণৰ গাড়ীৰ নম্বৰ প্লেটৰ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আপোনালোকে যদি পাপু এ টু জেড চেনেলটো মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনমূলক ভিডিঅ' লৈ আপোনাৰ মাজত সদায় আহি থাকিম মই এক নম্বৰ ৰেড কালাৰৰ নম্বৰ প্লেট গাড়ীৰ নম্বৰ প্লেট ৰঙা কালাৰৰ গাড়ীৰ নম্বৰ প্লেট এনেধৰণৰ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এনেধৰণৰ গাড়ী নম্বৰ প্লেটৰ গাড়ী আপোনাৰ সাধাৰণতে অকল ৰাষ্ট্ৰপতি আৰু প্ৰত্যেক ৰাজ্যপালেহে ইউজ কৰে আৰু তাত নম্বৰৰ সলনি আপোনাৰ আমাৰ যিটো এমব্লেম আছে সেইটো ইউজ কৰে দুই নম্বৰ ব্লু কালাৰৰ নীলা ৰঙৰ গাড়ী সেনেকুৱা ধৰণৰ গাড়ী সাধাৰণতে বিদেশী দূতাবাসবিলাকে ফৰেইনৰ এম্বেচিবিলাকে ফৰেইন এম্বেচিয়ে ইউজ কৰে তিনি নম্বৰত য়েলো কালাৰ হালধীয়া ৰঙৰ গাড়ীৰ নম্বৰ প্লেট আমি সাধাৰণতে দেখা পাওঁ এনেকুৱা ধৰণৰ গাড়ী সাধাৰণতে কমাৰ্চিয়েল ইউজৰ কাৰণে ইউজ হয় আপোনাৰ গাড়ী বাছ ট্ৰাক টেম্পু অটো কমাৰ্চিয়েল ইউজৰ কাৰণে যিমানবিলাক গাড়ী থাকে সেইবিলাকত আপোনাৰ হালধীয়া ৰঙৰ নম্বৰ প্লেট ইউজ কৰে আৰু ইয়াক চলাবলৈ আপোনাৰ কমাৰ্চিয়েল লাইচেন্স লাগিব নহ'লে নিয়ম ভংগ লেখীয়া হৈ যাব গতিকে কমাৰ্চিয়েল বাধ্যতামূলক চাৰি নম্বৰ ব্লেক কালাৰৰ ক'লা ৰঙৰ গাড়ীৰ নম্বৰ প্লেটৰ গাড়ী আমি সাধাৰণতে কেতিয়াবা দেখা পাওঁ এনেকুৱা ধৰণৰ এজন সাধাৰণ মানুহে কমাৰ্চিয়েল ইউজৰ কাৰণে ব্যৱহাৰ কৰে আপোনাৰ ৰেণ্টেল কাৰবিলাক হৈছে ক'লা ৰঙৰ কিন্তু সাধাৰণ মানুহে ইয়াক ৰেণ্টত লৈ পেলাই ইউজ কৰিব পাৰে পাঁচ নম্বৰত হোৱাইট কালাৰ বগা ৰঙৰ গাড়ীৰ নম্বৰ প্লেট আপুনি মই সাধাৰণতে যিবোৰ গাড়ী ব্যৱহাৰ কৰোঁ প্ৰাইভেট ইউজৰ কাৰণে সেইকেইখন হৈছে বগা ৰঙৰ নম্বৰ প্লেটৰ ইয়াক চলাবলৈ প্ৰাইভেট লাইচেন্স লাগিব কমাৰ্চিয়েল লাইচেন্স বাৰু বাধ্যতামূলক নহয় কিন্তু প্ৰাইভেট লাইচেন্স লাগিবই ইয়াক চলাবলৈ বগা ৰঙৰ গাড়ী সাধাৰণতে আপুনি মই সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ ছয় নম্বৰত গ্ৰীণ কালাৰৰ আমি সাধাৰণতে সচৰাচৰ আজিকালি ৰাস্তাত দেখা পাওঁ গ্ৰীণ কালাৰৰ গাড়ীৰ নম্বৰ প্লেট এনেকুৱা গাড়ীৰ নম্বৰ প্লেট আপোনাৰ গ্ৰীণ কালাৰৰে হয় কিন্তু দুপ্ৰকাৰৰ আহে নাম্বাৰকেইটা যদি হালধীয়া ৰঙৰ হৈ আহে তেনেহ'লে জানিব যে সেইকেইখন গাড়ী হৈছে কমাৰ্চিয়েল ইউজৰ কাৰণে আৰু বগা ৰঙৰ যদি নম্বৰকেইটা বগা ৰঙেৰে লিখা থাকে তেনেহ'লে সেইটো প্ৰাইভেট ইউজৰ কাৰণে ইলেক্ট্ৰিক ভেহিকেল ব্যৱহাৰ কৰে এইকেইখন নম্বৰ প্লেট অকল ইলেক্ট্ৰিক ভেহিকেল চাৰ্জেবল গাড়ীতহে ব্যৱহাৰ কৰা হয় সাত নম্বৰত চিন থকা কাৰ চিন থকা নম্বৰ প্লেটৰ গাড়ী এইকেইখন গাড়ী সাধাৰণতে সামৰিক বাহিনীয়ে ইউজ কৰে যেনেকুৱা ইণ্ডিয়ান আৰ্মিয়ে ইউজ কৰে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গাড়ীৰ নম্বৰ প্লেট থাকে বিভিন্ন ধৰণৰ গাড়ীৰ নম্বৰ প্লেট থকাৰ উদ্দেশ্য এটাই যান বাহন পৰিচালনা কৰাত ট্ৰেফিক পুলিচৰ যাতে সহায় হয় তাৰ কাৰণে এইবোৰ নিয়ম বনাইছে আপোনালোকে যদি ভিডিঅ'টো চাই কিবা অলপ শিকা বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আনকো জানিবলৈ সুবিধা অকণ কৰি দিব আজিলৈ সামৰিছোঁ ধন্যবাদ জয় অসম